নাজী স্বৈৰশাসক এডল্ফ হিটলাৰৰ ঘড়ী, যি আমেৰিকাত $1.1 মিলিয়ন নিলাম হৈছে। বিশেষ প্ৰতিবেদন অনুসৰি জাৰ্মান ঘড়ী প্ৰতিষ্ঠান হুবাৰৰ দ্বাৰা তৈয়াৰ কৰা টাইম পিচ, য'ত এটা স্বস্তিকা আৰু AH খোদিত আদ্যাক্ষৰ আছে, মেৰিলেণ্ডৰ আলেকজেণ্ডাৰ হিষ্টৰিকেল অকশ্যনত এজন বেনামী নিবিদাতাক বিক্ৰী কৰা হৈছে। ঐতিহাসিক অটুট আৰু সকলো সংঘৰ্ষৰ সামৰিকতা আৰু ইতিহাসৰ সৈতে সম্পৰ্কিত নিলাম প্ৰতিষ্ঠানটোৱে কয় যে 1963 চনৰ 20 এপ্ৰিলত হিটলাৰ জাৰ্মানীৰ চাঞ্চেলৰ হোৱাৰ সময়ত জন্মদিনত এই ঘড়ীটো দিয়া হৈছিল। গ্ৰাফকাৰীজনে এই সামগ্ৰী তালিকা সন্দৰ্ভত কয় যে ঘড়ীটো আৰু ইয়াৰ সৈতে জড়িত ইতিহাস আৰু কোম্পানী ঘড়ী নিৰ্মাতা আৰু সামৰিক ইতিহাসবিদৰ দ্বাৰা গৱেষণা কৰা হৈছে। যিসকলে এই সিদ্ধান্তত উপনীত হৈছে যে ই প্ৰামাণিক আৰু প্ৰকৃততে আছিল। হিটলাৰৰ 1945 চনৰ 4 মে তাৰিখে হিটলাৰৰ প্ৰায় ধুমুহাৰ সময়ত ঘড়ীটো কাঢ়ি নিছিল।